হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। এয়া দেখিছে আমাৰ ঘৰত বাৰ বিয়াৰ কাৰণে ৰভা দি থকা হৈ আছে। বিয়া বুলি একোৱে বজাৰ কৰা হোৱা নাই মোৰ, সেইকাৰণে ভাবিলোঁ আজি অলপ ওলাই যাওঁ। মই আহি পালোহি ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত। প্ৰথমতে বাৰ কাৰণে কিবা এটা লওঁ বুলি ভাবিছোঁ। কি লওঁ কি নলওঁ ভাবি থাকোঁতে চকু পৰিল এইখনত। টেনিক্সৰ পৰাই কিবা এটা লৈ ল'লোঁ বাৰ কাৰণে। তাৰপিছত নিজৰ কাৰণেও ল'লোঁ আৰু কিবা কিবি মাৰ্কেটৰ পৰা। বজাৰ কৰি থকাৰ মাজতে ভোক লাগিলে। আহি গ'লোঁ তৃপ্তি ফাষ্টফুডত, বোলো কিবা এটা খায়েই লওঁ। আৰু মই অৰ্ডাৰ কৰিলোঁ চিকেন ফ্ৰাইড ৰাইচ। তৃপ্তি ফাষ্টফুডৰ সকলো বস্তুৱে খাবলৈ বহুত টেষ্টি। আপোনালোকে ডিব্ৰুগড় আহিলে কেতিয়াবা ইয়াত সোমাব পাৰে। এয়া আহি গ'ল মোৰ চিকেন ফ্ৰাইড ৰাইচ। আৰু এতিয়া বুলিয়ে নহয়, আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ পৰাই এই ফাষ্টফুডখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ ডিব্ৰুগড়ত, তেতিয়াৰ পৰাই প্ৰায় ইয়ালৈ আহোঁ। বহুত ভাল লাগে ইয়াৰ খানাবিলাক। তেতিয়া সৰু আছিলে, এতিয়া বহুত ডাঙৰ কৰি দিলে এখন। ঘৰ আহি পালোহি 6টামান বজাত, আকৌ ভণ্টিহঁতৰ লগতো ওলাই আহিলোঁ বজাৰলৈ।